সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভাবিছোঁ অকণমান ফ্ৰাইড ৰাইচ বনাওঁ। কালি ৰাতিৰে কেইটামান ভাত আছিলে আৰু সেইকাৰণে মই কেৰাহীখন পাতি অকণমান ৰিফাইন অইল দিছোঁ। তাৰপাছতে মই পিঁয়াজ দি দিলোঁ কাটি থোৱা, আৰু এতিয়াখিনি ভাজিলোঁ। অকণমান হালধি, জিৰা গুড়া, ধনিয়া গুড়া অকণ দিছোঁ, নিদিলেও চলি যায় বাৰু। অকণমান টেষ্টটো ভাল হ'বৰ কাৰণে দিছোঁ। আৰু এতিয়া ভাতখিনি দি পেলাই মই ভালদৰে অকণমান সময়ৰ কাৰণে ভাজি ল'ম। তাৰপিছতে মই ইয়াতে দিছোঁ অকণমান চয়া চচ, অকণমান টমেট' চচ। এইখিনি দি এতিয়া ভালদৰে মই মিক্স কৰি ল'ম গোটেইখিনি। তাৰপাছত বেছি সময় ভাজিবলৈ দৰকাৰ নাই, 2-3 মিনিট হাই ফ্লেমত ভাজিলেই হৈ যাব। আৰু এয়া মোৰ ফ্ৰাইড ৰাইচ ৰেডি। ৰাতিপুৱা চব ভাগে ভাগে ওলাই গ'ল। হাজবেণ্ড, দেউতা অফিচত গ'ল। এতিয়া মই মোৰ কামখিনি কৰি লওঁ। আহা, যাবানে তুমি মোৰ লগত? যাবানে নাই? ব'লা আকৌ, আহিছিলা নহয় মোৰ লগত যাবলৈ। ব'লা নামা, ব'লা আহা, মই দাঙি ল'ম আহা। আজি ভাবিছোঁ নৰসিংহৰ পাতেৰে এটা ৰেচিপি বনাওঁ আৰু আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সেয়েহে মই পাত কেইটামান ছিঙি আনিলোঁ। এইকেইটা বৰ বেছি বুঢ়া পাত নহয়, কুমলীয়াই হয়। এই নৰসিংহখিনি আজি মই মাছৰ সৈতে বনাম। মাছখিনি এতিয়া মই প্ৰথমতে ফ্ৰাই কৰি লওঁ ভালদৰে। এইখিনি ভাজি হয় মানে ভালদৰে মই পেষ্টখিনি বনাই লওঁ, নৰসিংহ যিখিনি লৈছিলোঁ যে। আৰু নৰসিংহখিনিৰ সৈতে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ, এটা জলকীয়াৰ মই আধা লৈছোঁ, আৰু অকণমান আদা নহৰু লৈ পেলাই গোটেইখিনি মিক্সিত মাৰি দিম ভালদৰে। এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। ইমানখিনি জোখতে পেষ্টখিনি বনাই ল'লে হৈ যাব। ইয়াতকৈ বেছি পনীয়া বা তাত নহ'লেও নাই। এতিয়া মই মাছ ফ্ৰাই কৰা তেলতে মানে তৰকাৰীখিনি বনাম। এইখিনি তেলত বনালে বেছি টেষ্টি হয় খাবলৈ। আৰু গৰম তেলখিনিত মই অকণমান গোটা জিৰা ফুটাই ল'লোঁ। তাৰপাছতে মই দিলোঁ ইয়াতে যিখিনি পেষ্ট বনাই থৈছিলোঁ গোটেইখিনি দি দিছোঁ। অকণমান পানীও মিলাই পেলাই দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ব লাগিব। তাৰপাছতহে আমি বাকী মছলাখিনি এড কৰিম ইয়াত। এতিয়া অকণমান সময়ৰ কাৰণে ঢাকোন লগাই দিছোঁ। এতিয়া দিছোঁ হালধি, সোৱাদ অনুসৰি নিমখ, অকণমান জিৰা গুড়া, অকণমান ধনিয়া গুড়া। আৰু ইয়াত মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, এইখিনিয়ে হৈ যাব। বেছি মছলা দিলে টেষ্টটো বেয়াহে হৈ যাবগৈ, সেইকাৰণে এনেকেই বনাম চিম্পুলকৈ, তেতিয়া খাই বেছি ভাল লাগে। এইখিনি এতিয়া মই ল' ফ্লেমতে অলপ সময়ৰ কাৰণে ভাজি ল'ম। যেতিয়ালৈকে কেৰাহীৰ পৰা নিজে নিজে মছলাখিনি আঁতৰি নাহে তেতিয়ালৈকে ভাজিব লাগিব ভালদৰে। চাব যাতে গেছৰ ফ্লেমটো মানে ল' হৈ থাকে, নহ'লে তলফালৰ পৰা লাগি ধৰিব। এইফালে মই মাছৰ পেটুখিনিও ভাজি লৈছোঁ। পেটুখিনি ভাল আছিলে, সেইকাৰণে পেলাই দিবলৈ নক'লোঁ আৰু। এইখিনি দেখিছেনে, নিজে নিজে এৰাই আহিছে মছলাখিনি। এইখিনি প্ৰায় হৈ গৈছে ভজা। ইয়াতে এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিম। মই যিকোনো মাছৰ তৰকাৰী হওক বা মাংস বনালেও গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। গৰম পানী দিলেহে আচল টেষ্টটো মানে আহে, তেতিয়া ভাল লাগে। এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিম। জোখটো চাই ল'ব আৰু নিজৰ মানে পৰিমাণ অনুসৰি। মই অলপ কমাই বনাইছোঁ, সেইকাৰণে মই ইমানটো জোখতে পানী দিছোঁ। দৰকাৰ হ'লে দিম, আৰু যদি নহয় পাছত নিদিওঁ। এইখিনি এতিয়া ধুনীয়াকৈ উতল আহিবলৈ আৰম্ভ কৰিছেই। ইয়াতে এটা মই বইল আলু পিটিকি লৈছিলোঁ, সেইখিনি এতিয়া মই ইয়াতে দি দিম। তেতিয়া মানে অকণমান গ্ৰেভি টাইপত হৈ যায় যে, তেতিয়া টেষ্টটো বেছি ভাল লাগে। আলুখিনি দিয়াৰ পিছত বৰ বেছি সময় উতলাই থাকিব নালাগে, অকণমান উতলিলেই হ'ব, নহ'লে বেছি ডাঠ হৈ যাব। এইখিনি এতিয়া প্ৰায় হৈ গৈছে আৰু। ইয়াত এতিয়া মই মাছ কেইপিচ দি দিম। মাছৰ মূৰাকেইটাই দি দিছোঁ, মানে মূৰাকেইটা দিলে খাই বেছি ভাল লাগিব। আৰু যিহেতু বেলেগ এখন তৰকাৰীও বনাইছোঁ মই, সেইকাৰণে বাকী মাছখিনি মই তৰকাৰীত দিছোঁ। আৰু এয়া মোৰ নৰসিংহৰ সৈতে মাছৰ মোৰ ৰেডি। খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব, একদমেই ইজি হয়। দুপৰীয়া ভাত পানী খাই মেলি চব আজৰি হ'লোঁ। এতিয়া ৰুহিক অকণমান খুৱাই দিওঁ বুলি আহিলোঁ, কিন্তু এয়া দেখিছেনে, তাই নুশুৱে, বদমাচি কৰি আছে মোৰ লগত। একদম বদমাচি হৈছে ৰুহি, হয়নে? তুমি দুষ্ট হৈছা হয়নে? কোৱাচোন, কোৱা। শুবানে এতিয়া অকণমান? Hello everyone,
কালিতো ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, সেইকাৰণে একেবাৰে মই আজিহে আপোনালোকক লগ পাইছোঁ। কালি মানে কি হ'ল, ভাত পানী খোৱাৰ পিছত ইটো সিটো কৰি থাকোঁতে, আৰু কালি ইমান গৰম পৰিছে, বহুত বেছি গৰম পৰিছে। সেইকাৰণে মই কালি আৰু ভিডিঅ' চিডিঅ' বনাবলৈ মোৰ বহুত বেছি এলাহ লাগিলে। সেইকাৰণে আৰু আজি এতিয়া 12টামানে বাজিলে, মই ভাত বনাই আছোঁ। ফটাফট বোলো ভাতকেইটা বনাই লওঁ। এইফালে ৰুহি শুই আছিলে, আৰু তাই শুই থাকোঁতে ভাবিলোঁ ভাতকেইটা বনাই লওঁ, আৰু এতিয়া তাই শুৱাৰ পৰাও উঠিলে। আৰু মই একেবাৰে পাকঘৰলৈহে যাওঁ আৰু এতিয়া। ভাত পানী বনাই কৰি আজৰি হৈ ভাবিলোঁ একাপ মই গাখীৰ চাহ খাই লওঁ। আৰু এইখিনি সময়ত মোৰ একাপ চাহ নাখালে অকণমান মাথাটো কিবা বেয়া লাগি থাকে, মূৰটো কিবা কামুৰি থকা নিচিনা লাগে। সেইকাৰণে মই চাহ একাপ এতিয়া খাই লওঁ। এইবিলাক কি কৰিলা তুমি? কি কৰিলা? দুষ্ট কৰিছা? থৈ দিয়া, সেইটো থৈ দিয়া, সেইটো থৈ দিয়া, থৈ দিয়া, তাত থৈ দিয়া। ধুনীয়াকৈ থৈ দিয়া। যোৱা, এতিয়া টিভি চোৱাগৈ, যোৱা। থৈ দিয়া। হ'ব মই সামৰিম, যোৱা, মই সামৰিম, যোৱা। হ'ব, টিভি চোৱাগৈ, যোৱা, টিভি চোৱাগৈ, যোৱা। চকীত বহি লোৱা, চকীত বহি লোৱা। ইয়াত চকীত বহি লোৱা। আকৌ যাব নালাগে, আকৌ যাব নালাগে, চব চাউল কৰি পেলালে মানে। উঠা, চকীত উঠা। উঠিবানে তুমি? ক'লৈ যোৱা তুমি? শুই থাকা। এতিয়া আবেলি 4:30 বাজিব হৈছে, বজা নাই। এতিয়া ভাবিছোঁ মই ফুলখিনিত অলপমান পানী চানী দি লওঁ। পৰহি দিছিলোঁ, যোৱাকালি দিয়া নহ'লে। আৰু ইমান গৰম পৰিছে, পানী মানে ডেইলি অলপ দিবই লাগে, কিন্তু মোৰ থাকি যায় দিবলৈ। আজি অলপমান দিওঁ। ভিতৰৰ দুটামান প্লাণ্ট মই বাহিৰত উলিয়াই দিছিলোঁ। অকণ কিবা লেৰেলি যোৱা নিচিনা হৈছিলে, গৰমতে চাগে হৈছে তেনেকুৱা। সেইকাৰণে এতিয়া সিহঁতকো পানী চানী দি মেলি একদম ভিতৰত সোমোৱাই দিওঁ। এতিয়া মই ফুলত পানী দুনি দি কৰি মেলি চব আজৰি হ'লোঁ। এইফালে দেউতাই মূলা আৰু পালেং লগাইছিলে, কোনোমতে হৈছে, কিন্তু বান্দৰৰ পৰা নাথাকে আমাৰ ইয়াত। সেইকাৰণে বেছি চব্জি কৰিবও নোৱাৰি। যি হওক, এইফালে মই ফুলৰ টাবখিনি ইয়াতে ৰাখি দিছোঁ পানীখিনি যোৱালৈকে। আৰু এয়া ৰুহি এইবোৰ খেলা বস্তু ইয়াতে এনেকৈ ৰাখি থৈছোঁ। ইয়াতে খেলে ৰাতিপুৱা। আৰু এইবোৰতো চবতে দিলোঁ পানী চানী ভালদৰে। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ, আৰু নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।